নমস্তে গাইজ, আজি মই আপোনালোকক মানে কেৰেলাৰ ষ্টাইলত পৰঠা বনোৱা আজি আপোনালোকক অলপ দেখাওঁ। আপোনালোকে চাই থাকিব। যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব। বেছিকৈ নাজানো বাৰু, শিকি আছোঁ কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ। কেৰেলাৰ পৰঠা কেনেকুৱা হয় আপোনালোকে চাই থাকিব। এয়া ষ্টাৰ্ট কৰিম এতিয়া পৰঠা মাৰা। আটাৰ পৰাই বনাই আছোঁ, বেলি চেলি একো ইউজ নকৰোঁ। তেল গৰম হৈ গ'ল, এয়া পৰঠা সৰুৱে আছে বাৰু। ওপৰত অলপ তেল লগাই দিছোঁ, বাকী এই কি ইয়াত আছে এতিয়া বনাম আমি। চাই থাকিব আপোনালোকে। তো এয়া এনেকৈ বনাইছে লাডু, এনেকৈ ভালদৰে হৈ গ'ল। এইটো এতিয়া পাৰ্টি মাৰি দিম। হৈ গ'ল এতিয়া 4টা বনাই হ'ল। এইটো আমি এতিয়া ভালদৰে আঁতৰ পৰা মিক্স কৰি ল'ম। এনেকৈ মিক্স কৰিব লাগে। হৈ গ'ল এয়া পৰঠা। চোৱা আপোনালোকে কি ধুনীয়া হৈ গ'ল, কি ধুনীয়া পৰঠা হৈ গ'ল। এতিয়া সেইটো ইয়াত কৰি দিম ন, বৰাই কৰি দিছোঁ। এয়া ইয়াত বৰাই কৰি দিছোঁ। এতিয়া আৰু বাকী আছে ইয়াত বনাবলৈ। ইয়াত জ্বলি গৈছে, এইটো চাফা কৰিম। আৰু আছে বাকী। এইটো এনেকৈ তেল লগাই অলপ এনেকৈ কৰি এনেকৈ আঁতৰ পৰা বঢ়িয়াকৈ হৈ গ'ল। ইয়াত অলপ জ্বলি গৈছে মানে। আমাৰ হৈ আছে লাহে লাহে পৰঠা বনি আছে। এয়া কি বঢ়িয়া হৈ গ'ল। আৰু ইয়াত বনাই আছে, অলপ কৰি দিয়া। ইয়াত বনাই আছে আমাৰ চিকেন কাৰী, গ্ৰেভি টাইপৰ বনাম আমি এইটো। আৰু ইয়াত পৰঠা জ্বলি গৈছে নেকি? জ্বলা নাই বাৰু, অলপ অলপ জ্বলি গৈছে। অলপ সময় লাগে বাৰু, সৰু টাৱাত বনাই আছোঁ যে।